साइको तो कैसे हैं आप लोग? आज हमें कथा पातिम आपको MC स्टैनर सस्ता वर्जन MC साइको। तो बिना किसी देर किए शुरू करते हैं, बिना किसी बकचोदी के। तो चलो हम वीडियो के अंदर जाके देखते हैं क्या क्या है। Rade, gua di 16 কিউবে দিয়া মাক কসম বে, এই লিৰিক্সটো শুনাৰ পাছত মোৰ একদম চকু ফালে চকু পানী নোলায় আৰু আজিৰ পৰা আঁঠু ফালৰ পৰা চকু পানী ওলাব। আজিৰ পৰা মই আঁঠু ফালৰ পৰা কান্দিম। কি লিৰিক্স বে, কি লিৰিক্স। साइको Repasur bona murigonto अरे कहना क्या चाहते हो? ক'ত আছে বে, ক'ত আছে এইবোৰ লিৰিক্স, ক'ত আছে হা এইবোৰ লিৰিক্স? মা কচম বে, সিহঁতৰ লিৰিক্স শুনি মৰা মানুহ এটাও জিন্দা হৈ যাব, জিন্দা মানুহ এটাও মৰি যাব। ইমান হেভি লিৰিক্স লিখে MC সাইকো আৰু MC সাইকোৰ পাৰ্টনাৰসকলে। সস্তা ভাৰ্জন না আচলতে। এমিবিয়াজি ফুসকি গল চলি আছে লোকা গান্ধু তই বোকা এমিবিয়াজি ফুসকি গল চলি আছে লোকা मतलब कुछ भी আমাক লাগে লোকা মুকু লাগে লোকা তাকু লাগে লোকা মুকো লাগে লোক। এই সবকো লাগে লোকা ঠান্ডা দিলে ঠান্ডা লাগে গরম দিলে গরম লাগে বেবি তুমি হাহি দিলে এইটো লাগে সেইটো লাগে ওকে মই দিম দে শুনিয়াতে কিংবে সাইকো অলপ দম দে অভি হাই বা MC সাইকোই কেইটামান খাইছিলে ৰে। গুৱাহাটীত কেইটামান খাইছিলে, তাপ 300 মান খাইছিলে নাই ডন। আতুতে ধরা পড়ে অটো টিউনটো কম দে ऐसा मजाक उड़ता हुआ अच्छा नहीं लगता है। ব্রো তোমার গেম ওভার পেন খুলি দৌড়া কন্টেন্ট লাউরা মোৰ কুঠাৰ কাষৰ ছাৰ এজনে দেখোন মিচিককে হাঁহি দি আছে, তাত থাকিব পৰা নাই। কি গান গাইছে বুলিব ভকা চোদাটোৱে, কি গান গাইছে তুই হা কি গান গাইছে ভকা চোদাটোৱে? এটা হাঁহি থাকিব পৰা নাই, দেখা নাই? দেখো কেছে হাঁস ৰয় চালা। চবে জানে ডিস্কে মোত কুনিয়াতে তুখাৰ লগত আছে সুটাৰ বাবা জাগা তুক ভৰাম লিৰিক্স মোৰ 20 কেজি ফ্লো তোমাৰ 1 গ্ৰাম এইটো ক'ৰ পৰা আহিলে জানো? চুট মাৰণটো কেলা গান কি গাইছে এই ভকা চোদাটোৱে? গান কি গাইছে হা? MC সাইকো ইয়াতকৈ অলপ হ'লেও ভাল গায়। এইটো কি একো কেলা তই মুখৰ পৰা চুপাৰি উলিয়াই গান গাবে কেলা হা? তই ভাল লগা নাই। राधे তুমি ফালি দিলা এতিয়া মই ফালি যাম বেটেল যদি কৰা কল কৰিবা মই আহি যাম লিৰিক্স লিখা একেবাৰে যেনেকুৱা পানীয়া তহঁতি যেনেকুৱা লিৰিক্স লিখ ন হা, পানী নিচিনা লিৰিক্সে লেখ, তাতে একো অৰ্থ নাই বৰ্থ নাই একো নাই। লিখিব লাগে লিখ, গাব লাগে গাৱ হা। কি অৰ্থ আছে বাৰু? একো অৰ্থই নাই, পানীয়া নিচিনাই হ'ব ন তহঁতৰ। ইউটিউবত চাগে মিনিংলেছ চং বুলি মাৰিলে তহঁতৰ সংগীতা আহিব। আৰু ইউটিউবটো তহঁতি ইউটিউব নহয় তত্তি টিউব বনাই পেলালি আৰু তত্তি টিউব কাম নাই। ইউটিউবো গ'ল আৰু তহঁতৰ কাৰণে চবতে চাফা দিলি তহঁতি বে। লিৰিক্স লিখা হাৰ্ড নহয় লিৰিক্স লিখা থুলমূল ঠাণ্ডা ঠাণ্ডা কুল নবৰ নতেল মতলব কুছ ভি হা, মুখত যি আহে তাকেই ঠাণ্ডা কুল মিনিং নাথাকা গান, এইবোৰ একো মিনিঙে নাই ইয়াৰ গান হা। MC স্টেনৰ সস্তা ভাৰ্জন ক'ত? MC স্টেনৰ ক'ত? MC সাইকো কেলা মাদার इंडिया भोका चौदह। हाँ क्या हो गया? मीनिंगलेस सॉन्ग। নাজানো চবে ট্ৰাই কৰে কিয় মুদ্দৰে হোৱাৰ জীৱনত লাগিলে লেঙুৰা ভেঙুৰাই হৈ ঘূৰি ফুৰিম, লাগিলে ৰাস্তাই ঘাটে মই চোলা পেণ্ট খুলি বাগৰি মই ভিক্ষা মাগি ফুৰিম যাৰে তাৰে পৰা। হ'লেও তোৰ নিচিনা হ'বলৈ চেষ্টা নকৰোঁ, ট্ৰাই নকৰোঁ। MC সাইকোৰ নিচিনা হ'বলৈ ট্ৰাই নকৰোঁ মই। লাগিলে মই লাং থাকেই তৰি ফুৰিম ৰাস্তাৰ মাজে মাজে ভিক্ষা মাগি হ'লেও নহ'ব এইটো নামুমকিন হে। তো আজিলৈ खत्म बाय बाय टाटा गुड बाय। তো যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু এই ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু লগৰবিলাকক শ্বেয়াৰ কৰি দিব যাতে ভিডিঅ'টো সস্তা ভাৰ্জন MC সাইকো ওচৰত যায়। এনে কৈছোঁ শ্বেয়াৰ নকৰিলেও হ'ব, লাইক এটা কৰি দিব। তো বাই হা।